আজিৰ ভিডিঅ'টোত 4 year undergraduate program অৰ্থাৎ FYUGP বুলি চমুকৈ যিটো দিয়া হৈছে তাৰ কোৰ্ছৰ বিষয়ে সবিশেষ ক'বলৈ যত্ন কৰা হ'ব। ইয়াৰ আগৰ ভিডিঅ'টোত প্ৰথম সেমিষ্টাৰত যিখিনি কোৰ্ছ পঢ়িব লাগে সেই বিষয়ে অৱগত কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলৰ উপকাৰ হয় বুলি আৰু বিশেষকৈ অভিভাৱকসকলে এই বিষয়ত উৎকণ্ঠিত হৈ থকাৰ বাবে মই NEP 2020 অধীনত ডিগ্ৰী কোৰ্ছটো কেনেকুৱা ধৰণৰ হ'ব তাৰ বিষয়ে অকণমান আভাস দিবলৈ যত্ন কৰিম। ফাৰ্ষ্ট সেমিষ্টাৰত আমি 7খন পেপাৰ পঢ়াৰ বিষয়ে ইতিমধ্যে কৈছিলোঁ। 7খন পেপাৰত GEC 1 অৰ্থাৎ জেনেৰিক মাল্টিডিচিপ্লিনাৰী ইলেক্টিভ ছাবজেক্ট 1 তাত পঢ়িব লাগিব। হাই ছেকেণ্ডেৰী কোৰ্ছত আগতে ছাত্ৰ ছাত্ৰীসকলে নোলোৱা কোনো এটা বিষয়, বিশেষকৈ আৰ্টছৰ ছাত্ৰ ছাত্ৰীসকলে ছায়েন্সৰ বিষয় আৰু ছায়েন্সৰ ছাত্ৰ ছাত্ৰীসকলে আৰ্টছৰ বিষয় এটা ল'ব লাগিব। সেই একেধৰণে SEC 1 স্কিল এনহেঞ্চমেণ্ট কোৰ্ছ 1টো 3 ক্ৰেডিট আছে। 3 ক্ৰেডিটৰ বাবে কোনো ধৰণৰ বাধ্যবাধকতা নাই। যিটো বিষয়ত মেজৰ লয় সেই বিষয়ৰে স্কিল এনহেঞ্চমেণ্ট কোৰ্ছ পঢ়িব পাৰিব বা অন্য বিষয়তো পঢ়াত অসুবিধা নাই। দ্বিতীয় সেমিষ্টাৰত সেই একেধৰণে মেজৰ পেপাৰ এখন যাক C2 বুলি কোৱা হৈছে, মাইনৰ এখন M2 বুলি কোৱা হৈছে। একেধৰণে ছেকেণ্ডত C2, M2, GEC2, EC2, VSC3 আৰু VSC4 আৰু SEC2 এই ধৰণে নামকৰণ কৰা হৈছে। ইয়াতো মুঠতে 22 ক্ৰেডিট সম্পূৰ্ণ কৰিব লাগিব। এই কথা যে AEC2 4 ক্ৰেডিটৰ যিখন পেপাৰ পঢ়িব লাগিব সেই পেপাৰখন হৈছে ইংলিছ এণ্ড কমিউনিকেটিভ স্কিলৰ ওপৰত পঢ়িব লাগিব। VSC3 ভেলু এডেড কোৰ্ছৰ যিখন পেপাৰ সেইখন পঢ়িব লাগিব এনভাইৰনমেণ্টেল ছায়েন্সৰ ওপৰত, আৰু VSC4 ভেলু এডেড কোৰ্ছ 4 পেপাৰখন 2 ক্ৰেডিটৰ সেইখন য়োগাৰ ওপৰত পঢ়িব লাগিব। মুঠতে 22 ক্ৰেডিট ছেকেণ্ড সেমিষ্টাৰত সম্পূৰ্ণ কৰিব লাগিব। NEP 2020ৰ এটা ফ্লেক্সিবিলিটি হৈছে যে ইয়াত ডিগ্ৰী পঢ়ি থকা অৱস্থাত এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীয়ে প্ৰথম বছৰৰ শেষত, দ্বিতীয় বছৰৰ শেষত, তৃতীয় বছৰৰ শেষত এণ্ট্ৰি আৰু এক্সিট কৰিব পাৰে। প্ৰথম বছৰৰ শেষত অৰ্থাৎ 2টা সেমিষ্টাৰ দিয়াৰ পাছত ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে যদি বেলেগ কিবা কামত নিয়োজিত হ'বলৈ বিচাৰে তেতিয়াহ'লে তেওঁ এখন চাৰ্টিফিকেট লাভ কৰিব পাৰিব। UG চাৰ্টিফিকেট কোৰ্ছ এটা বছৰ সম্পূৰ্ণ কৰাৰ পাছত UG চাৰ্টিফিকেট কোৰ্ছ তেওঁ লাভ কৰিব। তাৰ বাবে অৱশ্যে তেখেতে নিৰ্ধাৰিত 22 ক্ৰেডিট আৰু 22 ক্ৰেডিট মুঠ 44 ক্ৰেডিটৰ উপৰিও 4 ক্ৰেডিটৰ এটা ইণ্টাৰ্ণশ্বিপ এবছৰৰ ভিতৰত সম্পূৰ্ণ কৰি দিব লাগিব। এই 4 ক্ৰেডিটৰ ইণ্টাৰ্ণশ্বিপৰ সলনি ইউনিভাৰ্চিটিৰ দ্বাৰা এপ্ৰুভ হোৱা ৱৰ্ক বেছড ভকেশ্যনেল কোৰ্ছ বা স্কিল বেছড ভকেশ্যনেল কোৰ্ছ এটাও কৰিব পাৰিব। তাৰপিছত তেওঁ চাৰ্টিফিকেটখন লাভ কৰিব। যিসকল ছাত্ৰ ছাত্ৰীয়ে কণ্টিনিউ পঢ়ি যাবলৈ বিচাৰে তেওঁলোকৰ বাবে এই ইণ্টাৰ্ণশ্বিপটো বা কোৰ্ছটো বাধ্যতামূলক নহয়। দ্বিতীয় বছৰ আৰম্ভণিতে যদি কোনো ছাত্ৰ ছাত্ৰীয়ে নতুনকৈ থাৰ্ড সেমিষ্টাৰত এডমিশ্যন ল'বলৈ বিচাৰে তেতিয়াহ'লে তেওঁৰ বাবে ইলিজিবিলিটি হ'ব UG চাৰ্টিফিকেটখন, অৰ্থাৎ তেওঁ 44 ক্ৰেডিট আৰু 4 ক্ৰেডিটৰ এটা ইণ্টাৰ্ণশ্বিপ সম্পূৰ্ণ কৰিহে থাৰ্ড সেমিষ্টাৰত নতুনকৈ এডমিশ্যন ল'ব পাৰিব। আৰু যিসকলে কণ্টিনিউ পঢ়ি আছে তেওঁলোকৰ বাবে সেই চাৰ্টিফিকেটখনৰ প্ৰয়োজন নাথাকিব, অৰ্থাৎ ইণ্টাৰ্ণশ্বিপটোৰ প্ৰয়োজন নাথাকিব। তৃতীয় সেমিষ্টাৰত কোৰ্ছটো এনেকুৱা ধৰণৰ হ'ব। মেজৰ পেপাৰ 2খন C3 আৰু C4 4 ক্ৰেডিটকৈ থাকিব। মাইনৰ এখন M3 বুলি কোৱা হৈছে পেপাৰখনক 4 ক্ৰেডিটকৈ থাকিব। GEC জেনেৰিক ইলেক্টিভ কোৰ্ছ এখন তাত 3 ক্ৰেডিট থাকিব। VSC এখন VSC 5 বুলি কোৱা হৈছে তাত 2 ক্ৰেডিট থাকিব। VSC বিষয়টো হৈছে ডিজিটেল এণ্ড টেকনিকেল সলিউশ্যন বা ডিজিটেল ফ্লুৱেঞ্চি। এই বিষয়ত এখন পেপাৰ পঢ়িব লাগিব। AEC এবিলিটি এনহেঞ্চমেণ্ট কোৰ্ছ 2 ক্ৰেডিটৰ সেইখন থাকিব মেথমেটিকেল এবিলিটিৰ ওপৰত, আৰু SEC 3 তাত 3 ক্ৰেডিট থাকিব, মুঠতে 22 ক্ৰেডিট। এইখিনিতে এটা কথা উল্লেখ কৰি থওঁ যে প্ৰথম বছৰৰ শেষত কোনো ছাত্ৰ বা ছাত্ৰীয়ে তেখেতৰ মাইনৰ কোৰ্ছটো বদলি কৰিব পাৰিব আৰু তৃতীয় সেমিষ্টাৰৰ শেষত তেওঁ মেজৰ কোৰ্ছটো বদলি কৰিব পাৰে। আমাৰ দৃষ্টিভংগীৰে একে সময়তে মেজৰ আৰু মাইনৰ অৰ্থাৎ ছেকেণ্ড সেমিষ্টাৰ শেষত দ্বিতীয় বছৰ আৰম্ভণিতে
একে সময়তে মেজৰ আৰু মাইনৰ চেঞ্জ কৰাৰ সুবিধাটো দিলে বেছি সুবিধাজনক হ'ব বুলি অনুভৱ কৰোঁ। GEC, VSC, AEC, SEC এই 4খন পেপাৰ তৃতীয় ছেমিষ্টাৰলৈকেহে 4টা কোৰ্চ তৃতীয় ছেমিষ্টাৰলৈকে পঢ়িব লাগিব। চতুৰ্থ ছেমিষ্টাৰৰ পৰা সেই কোৰ্চকেইটা নাথাকিব। সেই কোৰ্চকেইটাৰ সলনি মূলতঃ থাকিব মেজৰ আৰু মাইনৰ। লগতে চতুৰ্থ ছেমিষ্টাৰত পঢ়িব লাগিব কমিউনিটি এংগেজমেণ্টৰ ওপৰত 2 ক্ৰেডিটৰ এখন পেপাৰ। কমিউনিটি এংগেজমেণ্টত থাকিব NSS, NCC, এডাল্ট এডুকেশ্যন এনেকুৱা ধৰণৰ বিষয়ৰ ওপৰত পঢ়িব পৰা সুবিধা আছে। চতুৰ্থ ছেমিষ্টাৰত মুঠতে মেজৰ পেপাৰ 4খন 4 ক্ৰেডিটকৈ, মাইনৰ এখন 4 ক্ৰেডিট আৰু কমিউনিটি এংগেজমেণ্টৰ 2 ক্ৰেডিট, মুঠতে 22 ক্ৰেডিট। NEP 2020 যি মাল্টিপল এণ্ট্ৰি আৰু এক্সিটৰ কথা কোৱা হৈছে, প্ৰথম বছৰৰ শেষত এণ্ট্ৰি আৰু এক্সিটৰ কথা পালোঁ। এতিয়া দ্বিতীয় বছৰৰ শেষত অৰ্থাৎ চতুৰ্থ ছেমিষ্টাৰ শেষ কৰাৰ পাছত আৰু এটা এক্সিটৰ সুবিধা আছে। নিৰ্ধাৰিত 88 ক্ৰেডিট সম্পূৰ্ণ কৰাৰ পাছত এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীয়ে বেলেগ কামত নিয়োজিত হ'বলৈ বিচাৰিলে তেওঁ চতুৰ্থ ছেমিষ্টাৰ পাছ কৰাৰ এবছৰৰ ভিতৰত ইণ্টাৰ্ণশ্বিপ বা ৱৰ্ক বেছড ভকেশ্যনেল কোৰ্চ বা স্কিল বেছড ভকেশ্যনেল কোৰ্চ এটা সম্পূৰ্ণ কৰাৰ পাছত তেখেতে UG ডিপ্ল'মা লাভ কৰিব। আৰু যদি এইদৰে এক্সিট কৰাৰ পাছত কোনো ছাত্ৰ বা ছাত্ৰীয়ে পুনৰ ডিগ্ৰী পঢ়িবলৈ বিচাৰে তেতিয়াহ'লে তেওঁৰ বাবে এটা সুবিধা দিয়া হৈছে যে তেওঁ 3 বছৰৰ ভিতৰত পুনৰ কোৰ্চটোলৈ ঘূৰি আহিব লাগিব আৰু গোটেই কোৰ্চটো 7 বছৰৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব। 7 বছৰতকৈ বেছি সময় দিয়া নাযায়। 3 বছৰৰ ভিতৰত ঘূৰি নাহিলে তেখেতক পৰৱৰ্তী ছেমিষ্টাৰত এডমিশ্যন দিবলৈ সুবিধা দিব পৰা নাযায় বুলি NEP 2020 উল্লেখ কৰা আছে। এতিয়া আৰম্ভ হ'ব তৃতীয় বছৰ অৰ্থাৎ 5th ছেমিষ্টাৰৰ পৰা আমি কি পঢ়িব লাগিব? 5th ছেমিষ্টাৰত পঢ়িব লাগিব মেজৰ পেপাৰ 4খন C9, C10, C11 আৰু C12 প্ৰত্যেকতে 4 ক্ৰেডিটকৈ, আৰু মাইনৰ এখন পেপাৰ যাক M5 বুলি কোৱা হৈছে তাতো 4 ক্ৰেডিট থাকিব। তাৰ উপৰিও এটা ইণ্টাৰ্ণশ্বিপ কৰিব লাগিব 2 ক্ৰেডিটৰ, মুঠ 22 ক্ৰেডিট। এইখিনিতে এটা কথা উল্লেখ কৰি থওঁ, ইয়াত যিটো ইণ্টাৰ্ণশ্বিপৰ কথা কোৱা হৈছে সেইটো বাধ্যতামূলক। আগতে দ্বিতীয় ছেমিষ্টাৰ বা চতুৰ্থ ছেমিষ্টাৰ শেষত যিটো ইণ্টাৰ্ণশ্বিপৰ কথা কোৱা হৈছিলে সেইটো কেৱল কোনোবাই যদি সেই কোৰ্চটোৰ পৰা আঁতৰি যাওঁ বুলি ভাবে তেনে ক্ষেত্ৰতহে কৰিব লাগিব। কিন্তু 5th ছেমিষ্টাৰত যিটো ইণ্টাৰ্ণশ্বিপ কৰিব লাগিব সেইটো সম্পূৰ্ণৰূপে একাডেমিক আৰু সেইটো বাধ্যতামূলক, সেইটো কোৰ্চৰ লগৰীয়া বস্তু। 6th ছেমিষ্টাৰতো সেই একেধৰণে মেজৰ পেপাৰ 4খন 4 ক্ৰেডিটকৈ 16 ক্ৰেডিট, মাইনৰ এখন 4 ক্ৰেডিট আৰু এটা প্ৰজেক্ট কৰিব লাগিব 2 ক্ৰেডিটৰ, মুঠতে 22 ক্ৰেডিট। 6th ছেমিষ্টাৰলৈকে মুঠ ক্ৰেডিটৰ সংখ্যা হৈছে 132। এইখিনিতে যদি কোনোবাই ওলাই যাবলৈ বিচাৰে তেওঁৰ কাৰণে অতিৰিক্ত 4 ক্ৰেডিট থাকিব। যিসকলে কণ্টিনিউ পঢ়ি আছে তেওঁ সম্পূৰ্ণ কৰিব লাগিব 132 ক্ৰেডিট। 132 ক্ৰেডিট সম্পূৰ্ণ কৰাৰ পাছত এখন চাৰ্টিফিকেট লাভ কৰিব UG বেচেলৰ ইন চায়েন্স, অৰ্থাৎ আৰ্টছৰ ছাবজেক্টত পঢ়িলেও তেওঁ UG বেচেলৰ ইন চায়েন্স বুলি এখন চাৰ্টিফিকেট লাভ কৰিব, অৰ্থাৎ 3 year UG ডিগ্ৰী লাভ কৰিব। 4 বছৰীয়া ডিগ্ৰী কোৰ্চ কৰা হ'ল। 4 বছৰীয়া ডিগ্ৰী কোৰ্চ সম্পূৰ্ণ কৰিলে তেওঁ যদি উপযুক্ত অৰ্হতা সম্পন্ন হয় তেতিয়াহ'লে তেওঁ পঢ়িব লাগিব এবছৰীয়া MA। আৰু 3 বছৰৰ পিছত যদি কোনোবাই 3 year UG ডিগ্ৰী সম্পূৰ্ণ কৰে, তেওঁ যদি MA পঢ়াৰ যোগ্যতা অৰ্জন কৰে, অলগীয়া নম্বৰখিনি পায়, তেতিয়া তেওঁৰ বাবে 2 বছৰীয়া MA কোৰ্চ পঢ়াৰ সুবিধা থাকিব। তৃতীয় বছৰৰ শেষত এতিয়া আৰম্ভ হ'ব আমাৰ যিটো নতুন 4 বছৰীয়া ডিগ্ৰী কোৰ্চ, অৰ্থাৎ 4th yearটো আৰম্ভ হ'ব। 4th yearত এডমিশ্যন ল'বলৈ হ'লে এজন ছাত্ৰ বা এগৰাকী ছাত্ৰী 132 ক্ৰেডিট সম্পূৰ্ণ কৰা 3 year UG ডিগ্ৰীৰ চাৰ্টিফিকেটখন থাকিব লাগিব। তেতিয়াহে তেওঁ 4th yearত এডমিশ্যনৰ বাবে যোগ্য বুলি বিবেচনা কৰা হ'ব। 3 বছৰ সম্পূৰ্ণ কৰাৰ পাছত চতুৰ্থ বছৰটোত 2টা ডিগ্ৰী ল'ব পৰা সুবিধা আছে। যিসকলে ডিগ্ৰী উইথ অনাৰ্ছ কোৰ্চটো পঢ়িবলৈ বিচাৰে তেওঁলোকে 7th ছেমিষ্টাৰত
তিনিখন মেজৰ পেপাৰ আৰু এখন পঢ়িব লাগিব ৰিচাৰ্চ এথিক এণ্ড মেথডলজি 4 ক্ৰেডিটৰ আৰু এটা ৰিচাৰ্চ প্ৰজেক্ট জমা দিব ৰিচাৰ্চ প্ৰজেক্ট কৰিব লাগিব 2 ক্ৰেডিটৰ যিসকলে ডিগ্ৰী উইথ অনাৰ্ছ পঢ়িবলৈ বিচাৰে তেওঁলোকে ৰিচাৰ্চ প্ৰজেক্ট নিদিওঁ বুলি ভাবিলে BSC এখন পেপাৰ 2 ক্ৰেডিটৰ পঢ়িলেও হ'ব অষ্টম সেমিষ্টাৰত মেজৰ পেপাৰ 3খন আৰু এখন ডিসাৰ্টেশন জমা দিব লাগিব ডিসাৰ্টেশনৰ বাবে তেওঁ ডাটা কালেকশ্যন এনালাইসিস আৰু প্ৰজেক্ট সাবমিট কৰিব লাগিব 6 ক্ৰেডিটৰ তেতিয়া তেওঁ ডিগ্ৰী উইথ অনাৰ্ছ এণ্ড ৰিচাৰ্চ এই সাৰ্টিফিকেটখনৰ বাবে যোগ্য হ'ব আৰু তেওঁ 7.5 CGPA নম্বৰ লাভ কৰিব লাগিব আনহাতে যিসকল ছাত্ৰ ছাত্ৰীয়ে ডিগ্ৰী উইথ অনাৰ্ছ পঢ়িবলৈ বিচাৰে কেৱল ৰিচাৰ্চৰ হলনি তেওঁলোকে ডিসাৰ্টেশনৰ হলনি অষ্টম সেমিষ্টাৰ ডিসাৰ্টেশনৰ হলনি দুখন DSE পেপাৰ পঢ়িব পাৰিব প্ৰত্যেকখনতে 3 ক্ৰেডিট কৈ থাকিব মুঠ 22 ক্ৰেডিট ডিগ্ৰী উইথ অনাৰ্ছ এণ্ড ৰিচাৰ্চ কোৰ্স পঢ়িবৰ বাবে ছাত্ৰ বা ছাত্ৰীগৰাকী কিছু প্ৰতিভা সম্পন্ন হ'ব লাগিব অৰ্থাৎ তেওঁ 7.5 CGPA নম্বৰ লাভ কৰিব লাগিব ডিগ্ৰী কোৰ্সটো সম্পূৰ্ণ কৰাৰ পাছত অৰ্থাৎ পৰ্যাপ্ত নম্বৰ পোৱাৰ পাছত ডিগ্ৰী উইথ অনাৰ্ছ এণ্ড ৰিচাৰ্চ সম্পূৰ্ণ কৰিলে তেওঁ পোনপটীয়াকৈ ৰিচাৰ্চ কৰিব পাৰিব অৰ্থাৎ MA নপঢ়াকৈ ৰিচাৰ্চ কৰাৰ সুবিধা থাকিব বুলি কোৱা হৈছে লগতে যিসকল ছাত্ৰ বা ছাত্ৰীয়ে MA পঢ়িবলৈ বিচাৰে তেওঁলোকে অষ্টম সেমিষ্টাৰ সম্পূৰ্ণ কৰাৰ পাছত এবছৰীয়া MA কোৰ্স পঢ়িব পাৰিব এতিয়া আমি দেখিলো যে এই 4টা বছৰত 5টা ডিগ্ৰী লোৱাৰ সুবিধা 4 year undergraduate প্ৰগ্ৰামত সুবিধা আছে এই 5টা ডিগ্ৰী হৈছে প্ৰথম এবছৰৰ শেষত তেওঁ লাভ কৰিব UG সাৰ্টিফিকেট কোৰ্স 2 বছৰৰ শেষত অৰ্থাৎ চতুৰ্থ সেমিষ্টাৰৰ শেষত তেওঁ লাভ কৰিব ডিপ্লোমা ইন UG তৃতীয় বছৰৰ শেষত অৰ্থাৎ ষষ্ঠ সেমিষ্টাৰ পাছ কৰাৰ পাছত তেওঁ লাভ কৰিব ডিগ্ৰী উইথ 3 year UG ডিগ্ৰী বা UG বেচেলৰ ইন সায়েন্স প্ৰথম সেমিষ্টাৰৰ শেষত তেওঁ 2 ধৰণৰ সাৰ্টিফিকেট লাভ কৰাৰ সুবিধা আছে যদি সপ্তম সেমিষ্টাৰত প্ৰজেক্ট জমা নিদি তেওঁ DSC পেপাৰ পঢ়ে আৰু অষ্টম সেমিষ্টাৰত তেওঁ ডিসাৰ্টেশন জমা নিদি DSC পেপাৰ পঢ়ে তেওঁ লাভ কৰিব ডিগ্ৰী উইথ অনাৰ্ছৰ সাৰ্টিফিকেটখন আৰু যদি তেওঁ ৰিচাৰ্চৰ কামত নিয়োজিত হয় অৰ্থাৎ সপ্তম সেমিষ্টাৰত তেওঁ প্ৰজেক্ট কৰে আৰু অষ্টম সেমিষ্টাৰত তেওঁ ডিসাৰ্টেশন জমা দিয়ে তেতিয়াহলে তেওঁ ডিগ্ৰী উইথ অনাৰ্ছ এণ্ড ৰিচাৰ্চ সাৰ্টিফিকেটখন লাভ কৰিব এই ধৰণৰ 5 বিধ ডিগ্ৰী লাভ কৰাৰ সুবিধা আছে অৱশ্যে এইখিনিতে এটা কথা কৈ থোৱা ভাল হ'ব যে ডিগ্ৰী উইথ অনাৰ্ছ এণ্ড ৰিচাৰ্চ পঢ়িবৰ বাবে ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে 7.5 CGPA লাভ কৰিব লাগিব এতিয়ালৈকে যিখিনি কোৰ্সৰ কথা কোৱা হ'ল সেই কোৰ্সখিনিৰ উপৰিও এগৰাকী ছাত্ৰ বা এগৰাকী ছাত্ৰীয়ে 40% কোৰ্স গোটেই কোৰ্সটো 40% অনলাইন যোগে স্বয়ং বা মুকৰ পৰা কোৰ্স কৰাৰ সুবিধা আছে উল্লেখযোগ্য যে এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীয়ে 4 year ডিগ্ৰী প্ৰগ্ৰামত যিমানখিনি পঢ়িব গোটেইখিনিৰ ভিতৰত 50% 50% তেওঁ মেজৰৰ পৰা সম্পূৰ্ণ কৰিব লাগিব অৰ্থাৎ মেজৰ কোৰ্সৰ 50% আৰু নন মেজৰ কোৰ্স অৰ্থাৎ SCC VSC AEC মাইনৰ গোটেইখিনি গোটাই তেওঁ 50% মেজৰৰ পৰা 50% পঢ়াটো বাধ্যতামূলক ভিডিঅ'টোত 4 year undergraduate প্ৰগ্ৰামৰ বিষয়ে মোৰ সাধাৰণ জ্ঞানে যিখিনি জানো সেইখিনি কথা ক'বলৈ যত্ন কৰিলো ইয়াৰ পিছতো যদি কোনোবা কাৰোবাৰ কিবা বুজিবলৈ বাকি থাকিলে মোলৈ ব্যক্তিগতভাৱে মেছেজ কৰিব পাৰিব বা ইউটিউবতে মেছেজ কৰিব পাৰিব তেতিয়া মই যিমান পাৰো অধিক জনাবলৈ বা সবিশেষ জনাবলৈ যত্ন কৰিম ধন্যবাদ